ইয়াৰ লগে লগে খোলা মঞ্চৰ সমৰ্থন দিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমাৰ বয়োজ্যেষ্ঠ দয়াগতিৰ সমাজশ্ৰেষ্ঠ সমাজসেৱক মুস্তফাক এখন খোলা মঞ্চৰে সমৰ্থন যাবলৈ অনুৰোধ জনাইছোঁ। নাই যদি নেক্সট কাৰ্যসূচীলৈ আমি গুচি যাম। এইখিনিতে এই অঞ্চলৰ বিভিন্ন কাৰ্যসূচীৰ লগত আগৰে পৰা জড়িত প্ৰাক্তন ছাত্ৰ নেতা বৰ্তমান সমাজসেৱক ৰাকিবুল আমাৰ মাজত আছে। আজি দিনটোৰ গোটেই কাৰ্যসূচীৰ গুৰি ধৰোঁতা তেখেতকো আমি এখন ফুলাম গামোচাৰে আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ মাজত শিক্ষক বিশিষ্ট আমি তাক দেখা নাই। আমাৰ মাজত শিক্ষক মজিনুৰ ৰহমান ছাৰক এখন খোলা মঞ্চৰ সমৰ্থন দিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত DY তুলসী চেগৰ সাংবাদিকৰ লগত সঠিক লৈ যোৱাৰ কাৰণে বিভিন্ন দিশৰ পৰা মানে শিক্ষা দিয়ে। ইয়াত আমাৰ এই অঞ্চলৰ গাঁৱলীয়া অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে অকল টুমলি জীৱিত নহয়, মানকাচত ধুবুৰী গোৱালপাৰা এনেকুৱা বাহিৰত যায় যাতে টুমলি অঞ্চলৰ সুনাম অৰ্জন কৰিব পাৰে। আমি তেখেতসকলক আশীৰ্বাদ দিলোঁ। আমি আশাও ৰাখিছোঁ যে আমাৰ আজি কণ কণ ল'ৰা ছোৱালী যেনেধৰণে নৃত্য পৰিৱেশন কৰি দেখুৱালে, গান গালে, ভৱিষ্যতে ইয়াতকৈ উন্নত ধৰণৰ নৃত্য গান খেল ধেমালি কৰি আমাৰ এই অঞ্চলত মানে গৌৰৱ কঢ়িয়াই লৈ আহিব, এইখিনি আমাৰ আশা। বিশেষকৈ আমাৰ ৰাকিবুল ইছলাম এওঁৰ নেতৃত্বত আৰু আমাৰ নাথ ছাৰৰ নেতৃত্বত মাজে সময়ে এনেকুৱা জনসভা পাতি আমাক আমাৰ ল'ৰা ছোৱালীক আমাৰ সমাজত বহুতখিনি আগুৱাই লৈ যোৱাৰ প্ৰেৰণা দিছে। কি কাৰ্যসূচী আছিলে? আজি আছিল আমাৰ টুমলি যুৱ সংঘৰ উদ্যোগত ৭৪তম গণৰাজ্য দিৱস উদযাপন আমি কৰিলোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে। ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে আমাৰ এই অত্ৰ অঞ্চলৰ প্ৰাক্তন শিক্ষাগুৰুসকল জীৱনত বহুত ধৰণৰ শিক্ষা দান কৰি গ'লে, কিন্তু সিহঁতৰ চৰকাৰৰ পৰা একো নাপালে। আজিলৈকে ইমানে শিক্ষক আছে য'ত আজিলৈকে চৰকাৰপ্ৰাপ্ত স্বীকৃতি চৰকাৰী নোলোৱাৰ আগতে ৰিটায়াৰ হৈ গ'ল। এই অকল শিক্ষাগুৰু আৰু আমাৰ প্ৰাক্তন শিক্ষাগুৰু লগতে আমাৰ সাংবাদিক বন্ধুসকলক আমি ইয়াত মানপত্ৰ দিলোঁ। অনাগত দিনত এনে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।